হাই বন্ধুসকল, কি খবৰ? বহুত ঠাণ্ডা। চাওক, কিবা কবা নেকি? কিমান ঠাণ্ডা পৰিছে? ঠাণ্ডা মানে আজকে বহুত ঠাণ্ডা, ইমান এত ঠাণ্ডা পড়লে মানে আমরা আগতে পড়া নাছিল ইমান না? আগে তো এরকম ঠাণ্ডা পড়ে না, বর্তমান ঠাণ্ডা বেশি দেখা যায়। এইখন গাঁৱৰ নাম কি আছিল? এইখন গাঁৱৰ নাম আছিল হগৰদবা দ্বিতীয় খণ্ড। হগৰদবা দ্বিতীয় খণ্ড না? তুমি কি কৰা? আমি খেতি বাতি কাম কৰো। হয় নেকি? তথাপি বছৰত কিমান হয় টকা খেতি বাতি কৰিলে? বছৰত হয় মোটামুটি আমার ওরকম হয় না, মোটামুটি শস্য হয় আর কি, মানে ধান গাড়ি আর সাথে কিছু শস্য টাল টালি কিছু করি। হয় নেকি? আৰু এই যে পিছফালকে আমরা দেমো দেখাইছো পুখুৰীখন কি কয়? দিতালি। এই পুখুৰীখন তোমাৰে? হ্যাঁ, পুখুৰীখন তো আমাৰে আছিল। হয় নেকি? এটা কি কি মাছ পোৱা যায়? ইয়াতে আছে মোটামুটি সিলভার, গ্লাস কাপ আৰু কিছু ব্ৰইলাৰ বাচ্চা থাকে। হয় নেকি? কিছুমান মানুহে কয় গাঁৱত বোলে একেবাৰে কি কয় মানুহবিলাক বোলে অসমীয়া নাজানে, তুমি জানা না অসমীয়া? অসমীয়া জানো। হয় নেকি? কিছুমান দেখোন কয় গাঁৱত অকল কি কয় অসমীয়া নাজানে মানুহবিলাকে। অসমীয়া জানো, অসমীয়া নাজানিলে আমি মানে অসম দেশৰ মানুহ। তোমাৰ ভোটৰ নাম উঠিছে না নাই? ভোটত নাম উঠিছে। উঠিছে? কিমান চনৰ পৰা উঠিছে? ভোটত নাম উঠিছে 2000 কিমানত? 16 চনত। এটা কি হয় এটা? কোনটা এটা? এটা মোৰ ল'ৰা। হয় নেকি? কিমান বয়স? বয়স বৰ্তমান 1.5 বছৰ হ'ল। হয় নেকি? তোমাৰ ল'ৰা ছোৱালী মুঠ কেইটা? দুটা। হয় নেকি? তোমাৰ নাম কি আছিল? আমার নাম আছিল মফিদুল ইসলাম। হয় নেকি? এনে কি বুলি মাতে ঘৰত? কিবা বেলেগ নাম আছে নেকি বা ইছলাম কিবা বুলি মাতে নেকি? না, ঘৰত ইসলাম নহয়, মফিদুল কৈ থাকে, ইসলাম নকয়। নামটো আছিল মফিদুল ইসলাম, ঘৰত মানে ইসলামখন নকয় আর কি। ইছলাম বুলি মফিদুলি কয়, মানে এইটো বহুত দূৰ যাব লাগে না ইসলাম কলে। ইছলাম কলে বহুত দূৰ যাব লাগে না? ওখানে মানে মফিদুল শর্ট হয়, শর্ট হয় এখানে মফিদুল বুলি কয়। চাওক বন্ধুসকল, যদি আপোনালোকে আহে এইখন চাওক, এইখন গাঁও আৰু চাওক এই গাঁওখনত ইফালে ইটেভাটা, ইফালে চাওক ধুনীয়া দৃশ্য। যদি আপোনালোকে এই গাঁওখনত আহিব আৰু ধুনীয়া পৰিৱেশ চাব আৰু চাওক ধুনীয়া ঠাই আৰু কি কয় গাঁওবিলাকত চাওক এই যে এইটো ৰাস্তা, ধুনীয়া ৰাস্তা। যদি আপুনি চাওক এনেকুৱা ৰাস্তা যদি কেতিয়াবা বৰষুণ দিয়ে মানুহ অহা এটা অসম্ভৱ হয় না? বৰষুণ দিলে ইয়াতে কি লেতেৰা হয় না নাই? বৰষুণ দিলে বহুত লেতেৰা হয় না? বহুত লেতেৰা হয়। কি গাড়ী চলে না এইখন ৰাস্তাত? মানে ৰাস্তাত গাড়ী চলে আৰু ইটাৰ গাড়ী চলে, টাটা বহুত গাড়ী চলে না। বহুত গাড়ী চলে। কি কি গাড়ী চলে ইয়াতে? এইটো মানে যে টাটা মেজিক 10 চকীয়া ট্ৰাক আহে, মানে ভাড়াত কয়লাগুলো মানে। আৰু ঠাণ্ডা কেনেকুৱা লাগিছে বৰ্তমান সময়ত? ঠাণ্ডাৰ যিটো বতৰ, ঠাণ্ডা বৰ্তমান বহুত ঠাণ্ডা পেলাইছে। ঠাণ্ডা বহুত ঠাণ্ডা পেলাইছে। বহুত ঠাণ্ডা পেলাইছে। একদম বহুত মানে কেইদিন হ'ল ঠাণ্ডা পৰিছে? ঠাণ্ডা পৰিছে 3 দিন মান হ'ল আর কি। 3 দিনৰ পৰা ঠাণ্ডা বেছি হৈছে। কি কয় তাতে আৰু কিমান দিন থাকিব তোমাৰ অনুমান হয়? এইটো অনুমান আৰু 2 দিন থাকে নেকি। যেহেতু তুমি খেতি কৰা ন, খেতিয়ক মানুহবিলাকে বোলে বেছি জানে মানে ঠাণ্ডা কেতিয়া কিমান দিন থাকে এইবিলাক জানে মানে। এক সপ্তাহ থাকে নেকি আৰু এই সপ্তাহ থাকিব না? হ'ব তেনেহ'লে বন্ধুসকল, যদি আপোনালোকে এই গাঁৱত আহক চাব পাৰিব গাঁৱৰ ধুনীয়া দৃশ্য। গতিকে ভিডিঅ'টো চাওক আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব।